আজি আমি বনাবলৈ লৈছোঁ পদিনা পাত দিয়া কাপ খুব সজীৱ চাহ। এই কাপ চাহ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী। তেনেহ'লে আজিৰ ভিডিঅ'টি চাই যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ নাপাহৰিব। তেনেহ'লে ব'লকচোন চাওঁ কেনেকৈ বনাওঁ। ইয়াৰ বাবে মই সজীৱ পদিনা ঘৰৰ পৰাই ছিঙি লৈছোঁ। ঘৰতে পদিনা এখিনি থাকিলে আমাৰ বহুত ক্ষেত্ৰত সুবিধা হয়। যদি আপোনালোকৰ নাই ৰুই ল'ব। মই ইয়াৰ আগতে বজাৰৰ পৰা কিনা পদিনাৰ মুঠিৰ পৰা কি ধৰণে টাবত পদিনা ৰুব পৰা যায় তাৰ ওপৰত ভিডিঅ' দিছিলোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব, মই ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম। গেছত পানী অলপ উঠাই পানীখিনি অলপ গৰম হোৱাত মই ইয়াতে পদিনা পাতখিনি দি দিছোঁ। ডালচেনিৰ সৰু টুকুৰা এটাও ইয়াতে দি দিছোঁ। এতিয়া পদিনা পাতৰ পৰা ৰসখিনি ভালকৈ ওলোৱাত মই ইয়াতে অলপ চাহপাত, অকণমান চেনি দি গেছটো বন্ধ কৰি দিছোঁ। আৰু এতিয়া মই ইয়াতে অলপ নেমুৰ ৰস চেপি দিছোঁ। আপোনালোকে পাৰিলে চেনিৰ সলনি মৌ দি একাপ চাহ খাব। আপোনালোকেও বনাই খাই চাবচোন, খালে গাটো খুব সজীৱ লাগে। তাৰোপৰি পদিনা পাতৰ চাহে এনজাইটি আৰু ষ্ট্ৰেছ দূৰ কৰাত সহায় কৰে, টোপনি অহাত সহায় কৰে, হজম শক্তি বঢ়ায়, এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থকাৰ কাৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, মুখৰ দুৰ্গন্ধ নাশ কৰে। এই কাপ চাহ আপোনালোকেও বনাই খাওক। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ নাপাহৰিব। ধন্যবাদ।